फटबट जरानि 2 नं गुमा बियाबनि फानबारि गेलेग्रा फोथाराव मावथिफोरनि मेलाव बिटिसिनि बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिया नुजाथियो। बे मेलाव एमसिएलए मृत्युंजय नार्जारी, सभाराम बसुमतारी, सुल्तान आलम आरो गुबुन गुबुन सुबुंफोरजों लोगोसे बिपिएफ दोलोनि गोबां दैदेनगिरि आरो मावथिफोरा नुजाथियो। বিপিএফ দলৰ উদ্যোগত এই ফানবাৰী প্ৰাইমাৰীত আমাৰ বিপিএফ দলৰ কৰ্মী তথা ৰাইজসকলক লৈ পেলাই আমাৰ একটা মিটিং হ'ল আৰু এইখিনি ৰাইজৰ যেটো প্ৰেজেন্স বা যিখিনি সহযোগ খুব ভাল বিপিএফ পালে আৰু সকলো জাতি জনগোষ্ঠীয়ে আমাৰ বিপিএফক আজি সমৰ্থন কৰিবলৈ কাৰণে আগবাঢ়ি আহিছে আৰু আমি গুমা ব্লক হিচাপে আমাৰ আগতো জিকিছো মাজত আমি কালি একবাৰ হাৰিছিলো এইবাৰো আমি জিকিম গুমা ব্লক হিচাপে আমাৰ বিপিএফ দলটো খুব ভাল ষ্ট্ৰং কথাইতে আৰু এন্টায়াৰ বিটিসিত আপনি চাব গলে আমি কমেও 25টা তলত আমি নাপাই আৰু ইউপিপিএল হিচাপে আজি শেষ আৰু আমি আজি বেলেগ কথা পাতা নাই সব মিটিংত যেতিয়া সরকার আহিব বিপিএফ সরকার আহা পিছত কি কাম কৰিব এইবিলাক কথাটোহে আমি ৰাইজৰ ওচৰত প্ৰচাৰ কৰি আছো বেলেগ কথা পাতা নাই আমি সব মিটিংত হিটি যেনিবা আমি সরকার আহা পিছত মাটিৰ পাট্টা দিয়াৰ কথা আৰু ইয়াং জেনাৰেশনৰ কাৰণে আমি কি কৰিম আৰু আত্মসহায়ক গোটৰ কাৰণে আমি কেনেকুৱা পইচা দিম বা গৰীব শ্ৰেণীৰ যিসকলে লেবাৰ কাম কৰি পেলাই খায় সেইবিলাকৰ কাৰণে আমি কি দিম এইবিলাক কথাটো লৈহে আমি প্ৰচাৰ কৰি আছো বেলেগ নাই দেই বিটিসি নিৰ্বাচনটো আজি সেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছো মততে গভৰ্নমেন্ট নটিফিকেশন এনেকুৱা অহা নাই কেতিয়া হয় মততে সেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছো কথাইতে এফিৰ উদ্যোগত দেখা গৈছে যে ইউপিপিএল আৰু বিপিএফ একত্ৰীকৰণৰ এটা কথা আলোচনা হৈছে কালি কৰ্ণপুৰ আৰু কাম্পা বৰগোহাঁয়ে কৈছে যে আপুনি সেই মিত্ৰতা বা একত্ৰীকৰণ বিচৰা নাই বুলি কৈছে নাই দায়িত্বটো কাম্পা আৰু আফচোচ প্ৰেসিডেন্সি লৈছিল প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী একটা টেবুলত বহাই দিব লাগে আৰু মিত্ৰতা হ'ব লাগে এইবিলাক দায়িত্ব আফচোচ প্ৰেসিডেন্ট সেক্ৰেটাৰী আৰু কাম্পাই দায়িত্ব লৈছিল কিন্তু ইহঁতে পাৰা নাই আজিলৈকে কাৰো লগত আমি আলোচনা হোৱা নাই মিত্ৰতাও নকৰিব আৰু আপোনালোকে আজি চাওক বিপিএফে অকলে নিৰ্বাচন খেলিব বুলি কেতিয়া পৰাই এনাউন্স কৰি আহিছে বিজেপিও সেইদিনা বিজেপিৰ প্ৰেসিডেন্ট দিলীপ শইকীয়া ডাঙৰীয়াই আমি কাৰো লগত মিত্ৰতা নকৰিব বিজেপিয়ে 40টা সমষ্টিত মানে খেলিব বুলি কাৰো লগত মিত্ৰতা নকৰি পেলাই বিজেপিও কৈছে কিন্তু আজিৰ দিনলৈকে ইউপিপিএলে ক'ব পৰা নাই আমি অকলে নিৰ্বাচন খেলিব বুলি আজিৰ দিনত সাহস নাই ইউপিপিএলৰ কিন্তু বিজেপিয়ে কৈ ললে আমি অকলে নিৰ্বাচন খেলিম বিপিএফও কৈছে অকলে নিৰ্বাচন খেলিব কংগ্ৰেছও কৈছে অকলে নিৰ্বাচন খেলিব কিন্তু প্ৰমোদ বড়ো বা ইউপিপিএল দলে আজিৰ দিনত ক'বলৈ সাহস নাই বা কোৱা নাই তাৰমানে জিৰ' ইউপিপিএল জিৰ' এই কাৰণে ইহঁতে বিজেপিৰ লগত মিত্ৰতা কৰিব পাৰে নেকি সেইটো চেষ্টা কৰি আছে কিন্তু অলৰেডি এনাউন্স আজি চুপচাপ ইউপিপিএল পৰ্বতত এটা সমস্যা কি হৈছে কিছুদিন আগতে যিবিলাক চাহ বাগান আছে ৰবাৰ বাগান আছে সেইবোৰ উচ্ছেদ কৰাৰ কাৰণে জাননী জাৰি কৰিছে এইবিলাক কমন কথা এই ফেৰেংগাৰ কথা এইবিলাক প্ৰমোদৰ কথা ইহঁতে বিটিসিত শান্তি আনিছে বুলি কৈছে এইবিলাক উচ্ছেদ জাননী দিয়াটো কিবা শান্তিৰ কথা আহে নেকি আজি ক'ত উচ্ছেদ কৰিব লাগে সেইটোহে নটিচ দি আছে কৰি আছে ইহঁতে কেনেকে শান্তি হ'ব বিপিএফে ক্ষমতাত আহিব দেই